ছাত্ৰসকল, আজি তোমালোকক মই আমাৰ পাঠ্যপুথিৰ 5 নম্বৰ অধ্যায় কয়লা আৰু পেট্ৰলিয়াম পাঠটো আৰম্ভ কৰিছো। কয়লা আৰু পেট্ৰলিয়াম এই দুটা অতি গুৰুত্বপূৰ্ণ সম্পদ, যাৰ প্ৰয়োজন অন্তহীন। তোমালোকে কয়লা আৰু পেট্ৰলিয়ামৰ প্ৰয়োজনীয়তা বিষয়ে তোমালোকে জানাই, আৰু আজি তাৰ বিষয়ে আমি অলপ বহলভাৱে আলোচনা কৰিম। প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ পোৱা যায় সেইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। কয়লা আৰু পেট্ৰলিয়ামো প্ৰকৃতিৰ পৰাই পোৱা যায়, গতিকে কয়লা আৰু পেট্ৰলিয়ামো প্ৰাকৃতিক সম্পদ। তোমালোকে এটা কথা মনত ৰাখিবা, প্ৰাকৃতিক সম্পদ আমি দুই ধৰণৰ ভাগ কৰিব পাৰো। এবিধ হ'ল অনিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু এবিধ হ'ল নিঃশেষীয় প্ৰাকৃতিক সম্পদ। অনিঃশেষীয় প্ৰাকৃতিক সম্পদ কাক বোলে? যিবিলাক প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আমি পাওঁ আৰু মানুহৰ ব্যৱহাৰ বা ক্ৰিয়াকলাপৰ দ্বাৰা সেই সম্পদবোৰ শেষ হোৱাৰ সম্ভাৱনা কম থাকে, সেইবিলাকক অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলে। এইটোৱে মনত ৰাখিবা যে যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়, যেনে ধৰা সূৰ্যৰ ৰশ্মি, বায়ু, এইবিলাক এতিয়াও ব্যৱহাৰৰ ফলত শেষ হৈ নাযায়। 2 নম্বৰটো হ'ল নিঃশেষীয় প্ৰাকৃতিক সম্পদ। যিবোৰ প্ৰাকৃতিক সম্পদ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হৈ যাব পাৰে, সেইবোৰক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলা হয়। যেনে ধৰা অৰণ্য যদি আমি ধ্বংস কৰো, এটা সময়ত শেষ হৈ যাব। বনৰীয়া জীৱ-জন্তুবিলাক যাক আমি মাৰি পেলালে শেষ হৈ যাব, আৰু বাকী থাকিল মণি, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, এইবিলাকো বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে এইবিলাক এসময়ত শেষ হৈ যাব। গতিকে ইহঁতক কোৱা হয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ। আজিৰ পাঠটোত তোমালোকক মই প্ৰথমতে কয়লাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চাবা, কয়লা এবিধ ক'লা আৰু কঠিন পদাৰ্থ। তোমালোকে কয়লা হয়তো বহুতে দেখিছা, যিবিলাকে নাই দেখা সিহঁতি কয়লাটো এটা অনুমান কৰি ল'বা, ক'লা শিলৰ দৰে এবিধ, শিলতকৈ কোমল তেনেকুৱা ধৰণৰ এবিধ পদাৰ্থ, যাক আমি মাটিৰ তলৰ পৰা মাটিৰ খনিৰ ভিতৰৰ পৰা আমি বাহিৰলৈ উলিয়াই আনি আমি তাক বিশেষকৈ আমি ইন্ধন হিচাপত ব্যৱহাৰ কৰোঁ। কয়লাৰ ব্যৱহাৰ সাধাৰণতে আগৰ দিনত ৰেলগাড়ী ইঞ্জিন চলোৱাৰ বাবে কয়লাৰ ব্যৱহাৰ কৰিছিলে। তাপ বিদ্যুৎ প্ৰকল্পৰ তাপ উৎপাদন কৰিবলৈ কয়লা ব্যৱহাৰ কৰিছিলে, আৰু বহুতো ধৰা হোটেল আদিত বা মানুহৰ ঘৰ এইবিলাকতো ৰন্ধন কাৰ্যত ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। এই কয়লাখিনি কেনেকৈনো সৃষ্টি হৈছে? প্ৰথমতে জানিবা, কয়লাৰ সৃষ্টিৰ ৰহস্য বহুত পুৰণি। প্ৰায় 300 নিযুত বছৰ আগতে, তোমালোকে আন্দাজ কৰা, 300 নিযুত বছৰ কম সময় নহয়, সিমান দিন আগতে পৃথিৱীত কিছুমান উদ্ভিদ জন্মিছিলে, বহুত ধৰণৰ উদ্ভিদ হৈ অৰণ্যৰ সৃষ্টি কৰিছিলে। কিন্তু কিছুমান প্ৰাকৃতিক প্ৰক্ৰিয়া, যেনে ধৰা বানপানী বা ভূমিকম্প, এইবিলাকৰ ফলত সেইবিলাক উদ্ভিদবোৰ পুত গ'ল, মাটিৰ তলত পুত গৈ এইবোৰ হেঁচা খাই গভীৰতালৈ সোমাই গ'ল। ভিতৰত যেতিয়া বস্তুখিনিয়ে উদ্ভিদবোৰ মাটি, শিল এইবিলাকৰ আবদ্ধ হৈ যেতিয়া ভিতৰত সোমাই গ'ল, তেতিয়া তাৰ উষ্ণতা বাঢ়ি গ'ল। যিমানে তললৈ গ'ল সিমানে উষ্ণতাও বাঢ়িলে, উচ্চ চাপো তাৰ ওপৰত পৰিবলৈ ধৰিলে। এনেদৰে উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সেই মৃত উদ্ভিদবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰ হ'ল। যিহেতু কয়লাৰ প্ৰধান উপাদানটো হ'ল কাৰ্বন। কাৰ্বনৰ নাম তোমালোকে চবেই শুনিছা, কাৰ্বন মৌলবিধৰ নাম। যিকোনো জীৱৰ দেহত কাৰ্বন পোৱা যায়, আৰু কয়লা কাৰ্বনৰে সৃষ্টি। গতিকে
মৃত উদ্ভিদবিলাক যেতিয়া কয়লালৈ ৰূপান্তৰ হৈছিলে, সেই প্ৰক্ৰিয়াটোক কোৱা হয় আংগাৰীকৰণ। মনত ৰাখিবা। আৰু যিহেতু জীৱদেহৰ পৰা উদ্ভিদটো জীৱই হয়, গতিকে জীৱদেহৰ পৰা এবিধ ইন্ধন সৃষ্টি হোৱাৰ বাবে ইয়াক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। আকৌ এটা মন কৰা যে আংগাৰীকৰণ কাক বোলে? কিতাপত দিয়া আছে, ভালকে চাই ল'বা যে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক আংগাৰীকৰণ বুলি কোৱা হয়। আৰু জীৱাশ্ম ইন্ধন কাক বোলে? যিবিলাক ইন্ধন জীৱদেহৰ অৱশেষৰ পৰা সৃষ্টি হয়, সেইবোৰক জীৱাশ্ম ইন্ধন বোলে। গতিকে কয়লা যিহেতু উদ্ভিদৰ পৰা সৃষ্টি হৈছে, গতিকে কয়লা এবিধ জীৱাশ্ম ইন্ধন। এতিয়া তোমালোকে চোৱা, কয়লাৰ ব্যৱহাৰ ভালনে বেয়া? তোমালোকে নিজৰ ফালৰ পৰাও চিন্তা কৰিবা, মই পঢ়াই দিম, তাৰপিছত নিজেও এবাৰ বিবেচনা কৰি চাবা। বায়ুত যেতিয়া আমি কয়লা জ্বলাওঁ, বায়ুত কয়লা জ্বলালে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। আৰু যেতিয়া উদ্যোগবিলাক, কল কাৰখানা এইবোৰ সকলোতে কয়লাৰ ইন্ধন হিচাপত বহুত কাৰখানাবিলাকত ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰে। আৰু এই কয়লাৰ পৰাই উদ্যোগবিলাকত বিশেষ প্ৰকাৰে কোক, আলকাটৰা আৰু কয়লা গেছৰ নিচিনা কিছুমান প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা হয়। এতিয়া মই তোমালোকক কোকৰ বিষয়ে কওঁ। আলকাটৰা নিশ্চয় চিনি পোৱাই, ৰাস্তা বনাওঁতে ব্যৱহাৰ কৰা ক'লা ৰঙৰ যিটো পদাৰ্থ তোমালোকে দেখিছা। সেই আলকাটৰাটো কয়লাৰ পৰাই প্ৰস্তুত কৰা এবিধ পদাৰ্থ। আৰু মই তাৰ বিষয়ে ক'ম এতিয়া। প্ৰথমতে তোমালোকক মই ক'বলৈ গৈছো কোকৰ বিষয়ে। কোক এবিধ কঠিন, সছিদ্ৰ আৰু ক'লা বৰণীয়া পদাৰ্থ। ই হ'ল কাৰ্বনৰ এটা বিশুদ্ধ ৰূপ। যেতিয়া আমাৰ তীখা উৎপাদন কৰা হয় বা ধাতু নিষ্কাশন কৰিবলৈ আমাক কোকৰ প্ৰয়োজন হয়, আৰু আমি সেইবোৰ কামত তীখা উৎপাদন আৰু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰোঁ। তোমালোকৰ প্ৰশ্ন দিব পাৰে, কোকনো কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰা হয়? তেতিয়া তোমালোকে এয়া লিখি দিবা, কোক এবিধ কাৰ্বনৰ বিশুদ্ধ ৰূপ, এবিধ সছিদ্ৰ কঠিন ক'লা বৰণীয়া পদাৰ্থ, আৰু ইয়াৰ ব্যৱহাৰ হ'ল তীখাৰ উৎপাদন আৰু বহুতো ধাতুৰ নিষ্কাশনৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে আহি গ'লো আলকাটৰা। আলকাটৰা ৰাস্তা বনাওঁতে ব্যৱহাৰ কৰা তোমালোকে দেখিছা। আজিকালি অৱশ্যে আলকাটৰাৰ ব্যৱহাৰ লাহেকৈ কমি আহিছে। তথাপিও আলকাটৰা নিচিনা ক'লা একোৱেই নাই বুলিয়ে ক'ম। ই প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকাটৰাৰ পৰা আমি যদিও এটা কিচকিচিয়া ক'লা পদাৰ্থ, ইয়াৰ পৰা আমি বহুত দ্ৰব্য উৎপাদন কৰিব পাৰোঁ। আমি আলকাটৰা কি কি কামত ব্যৱহাৰ কৰোঁ শুনি লোৱা। আমি যিবিলাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহুত সামগ্ৰী উৎপাদন কৰিবলৈ আলকাটৰা ব্যৱহাৰ কৰা হয়। তোমালোকে মন কৰা, ক'লা ইয়াতকৈ মই তোমালোকক কৈছো যে আলকাটৰাৰ দৰে ক'লা পদাৰ্থ তোমালোকে আন একো নেদেখিবাই, ইমানেই ক'লা আলকাটৰা। কিন্তু এই ক'লা আলকাটৰা খিনিৰ পৰা আমি বিভিন্ন ধৰণৰ ৰঙীন পদাৰ্থ তৈয়াৰ কৰিব পাৰোঁ। ঔষধ প্ৰস্তুতিত ব্যৱহাৰ কৰে, বিস্ফোৰক দ্ৰব্য প্ৰস্তুতত ব্যৱহাৰ কৰা হয়, সুগন্ধি আতৰ, তোমালোকে যিবোৰ চেণ্ট কৰা যে আমি কাপোৰত যে লগাওঁ যিটো পাৰফিউম, সেইবোৰ বনাবলৈ ব্যৱহাৰ কৰা হয়, প্লাষ্টিক বনোৱাত ব্যৱহাৰ কৰা হয়, ৰং আৰু আলোকচিত্ৰণৰ সামগ্ৰী আৰু বিভিন্ন ধৰণৰ এনেকুৱা বস্তু প্ৰস্তুত কৰিবলৈ কেঁচা সামগ্ৰী হিচাপত আলকাটৰা ব্যৱহাৰ কৰা হয়। আৰু এটা মন কৰিবা, চকৰি আৰু অন্যান্য কীট পতংগসমূহ আঁতৰাই ৰাখিবলৈ নেপথেলিন বল ব্যৱহাৰ কৰোঁ। তোমালোকে নেপথেলিন বল দেখিছা চাগে, বগা যে এটা গুটি নিচিনাকে পোৱা যায়, আমি খুব সুন্দৰ গোন্ধাই আমি কাপোৰৰ মাজত থৈ দিওঁ, দেখিছা চাগে। যদিও আলকাটৰা ক'লা ৰঙৰ, নেপথেলিন বলবোৰ বগা বগা, সুন্দৰ বগা, আৰু ইয়াৰ পৰা খুব সুন্দৰ গোন্ধ ওলায়। সাধাৰণতে আমি কাপোৰ কানি ভিতৰত থৈ দিওঁ বা
আন কিছুমান জেগাতো থব পাৰি, পাকঘৰ বা অন্যান্য জেগাত আমি থব পাৰো। কিয়? নেপথেলিনৰ যিটো সুগন্ধি আমি কাপোৰত থলে আমি ভাল পাওঁ, আলমাৰি বা বাকচত যেতিয়া নেপথেলিন বল থোৱা তেতিয়াহ'লে কিন্তু কাপোৰ বিলাকত কীট পতংগ নালাগে। বহুত কাপোৰ বাকচত থৈ দিলে পোক লাগে, নেপথেলিন বলৰ সতে থৈ দিলে পোক নালাগে। তাৰ গোন্ধটো বিয়পি যায় আৰু সেই গোন্ধত কীট পতংগ, পখিলা এইবিলাক নাহে। আমি এই নেপথেলিন বলসমূহ যিবোৰ দেখিছো সেইবোৰ পাকঘৰতো যদি পাকঘৰৰ আমাৰ কিছুমান ব্যৱহাৰ কৰা সামগ্ৰী তলে চলে পেলাই থৈ দিলে তাতো তেতিয়া কিছুমান কীট পতংগ ইয়াৰ গোন্ধত নাহে। গতিকে এই নেপথেলিন বলো আলকটৰাৰ পৰাই তৈয়াৰী। তোমালোকে চাবা ৰাস্তাত তৈয়াৰ কৰোঁতে যে মই কৈছিলো আলকাটৰা ব্যৱহাৰ কৰা হয়। আজিকালি আলকাটৰা যিহেতু বহুত বায়ু প্ৰদূষণ কৰে, সেইকাৰণে আলকাটৰাৰ সলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰা হয়। বিটুমেন, মনত ৰাখিবা নামটো। আজিকালি পকী ৰাস্তা পকী কৰোঁতে ওপৰৰ তৰপত এই আলকাটৰাৰ সলনি বিটুমেন নামৰ পেট্ৰলজাত সামগ্ৰীটো ব্যৱহাৰ কৰা হয়। এতিয়া মই তোমালোকক ক'বলৈ আহিছো কয়লাৰ গেছৰ বিষয়ে। কয়লাৰ পৰা যেতিয়া কোক প্ৰস্তুত কৰে, কোক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন হয়। ইয়াক কয়লা সংসাধনৰ কাৰখানাৰ ওচৰত থকা বহুতো উদ্যোগে ইন্ধন হিচাপত ব্যৱহাৰ কৰে। কয়লা গেছো তাৰমানে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। এতিয়া তোমালোকে মন কৰা কয়লা গেছ প্ৰথম কেতিয়া ব্যৱহাৰ কৰা হৈছিল? 1810 চনত লণ্ডন আৰু 1820 চন মানত নিউয়ৰ্কত ৰাস্তা পোহৰাবলৈ প্ৰথমবাৰৰ বাবে কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল। আজিকালি ইয়াৰ সলনি তাপৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে কয়লা গেছৰ ব্যৱহাৰ অতি পুৰণি। তোমালোকৰ এই পাঠটি মই 2টা খণ্ডত শেষ কৰিম। আজি ইমানতে থৈছো। কয়লা ভাগটো আজি মই পঢ়াই দিলো। নেক্সট ক্লাছত পেট্ৰলিয়ামৰ বিষয়ে ক'ম। গতিকে 2টা খণ্ডত এই ক্লাছটো শেষ হ'ব।